বন্ধুসকল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱাকালি নেপালী খুঁটিত বানত ক্ষতিগ্ৰস্ত হোৱা মানুহৰ বুজ ল'বলৈ গৈছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখন ৰাস্তা দি পাৰ হৈ যাব সেইখন ৰাস্তা ধুনীয়া কৰি জেচিবি লগাই পলস আৰু বোকা চাফা কৰি দিয়া হৈছিল। কিন্তু অতি দুখৰ বিষয়, সেইখন ৰাস্তাৰ ওচৰতে 100 মিটাৰ দূৰত এটা ডেড বডি পৰি আছিলে। প্ৰশাসনৰ মানুহক বাৰে বাৰে উল্লেখ কৰা হৈছিলে যে আপোনালোকৰ জেচিবিখন অকণমান দিয়ক, আমি এই ডেড বডিটো ওলাই লৈ আহোঁ। তাতে মানুহ সোমাব পৰা নাই, জেচিবি লাগিব, জেচিবি দি আমি খান্দি উঠাই লৈ আহিব লাগিব। কিন্তু সেই প্ৰশাসনৰ মানুহে গুৰুত্ব দিয়া নাই। কিয়? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৱহেলা কৰি আছে নেকি এইবোৰ মানুহক লৈ? কিয় প্ৰশাসনে এই কামটো নকৰিলে? এটা ডাঙৰ প্ৰশ্ন হৈ আছে। নাকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা সিহঁতে মানা নাই? বন্ধুসকল, এনেকুৱা ঘটনা বহুতো হৈ আছে। সঠিক মানুহৰ সঠিক পৰ্যাপ্ত পৰিমাণে সহায় হৈছেনে? কিমান যে মানুহ আবদ্ধ হৈ আছে এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। বন্ধুসকল, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনাৰ মতামত কি আপোনালোকে জনাই যাব। জয় আই অসম।